Good morning, আপোনালোক সকলোকে মোৰ চেনেলৰ আন এটি ব্লগলৈ স্বাগতম জনাইছোঁ। এতিয়া পুৱা 7 বাজিছে আৰু প্ৰথমে আপোনালোকৰ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাই লৈছোঁ। 7 বাজি পাৰ হ'লে 7 বাজি বোলে পাৰ হ'লে ল'ৰাই কৈছে আৰু আপোনালোক সকলোকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ। আজি নৱমী পুৱাই কাম এটা কৰিম, সেই কামটো বিচাৰিছোঁ। কামটো সৰু কাম কিন্তু স্মৃতিস্বৰূপে কামটো এনেদৰে ভিডিঅ' ৰেকৰ্ড কৰি ৰাখিব বিচাৰিছোঁ। আপোনালোকে ভাবিব পাৰে এই কামটোনো ভিডিঅ' কৰি দেখাব লাগেনে? আচলতে কিছুমান বস্তু আমি ঘূৰাই নাপাওঁ। যেনেদৰে আমাৰ মানৱ জীৱনটো কোনোবা যদি হেৰাই যায় এই পৃথিৱীৰ পৰা আমিতো আৰু ঘূৰাই নাপাম। সেই সৰু সৰু কিছুমান ক্ষণ আমি এনেদৰে আজিকালি মোবাইল হ'ল যেতিয়া ভিডিঅ' কৰি ৰাখি থৈ দিলে আমি পিছলৈ চাই থাকিব পাৰিম। সেয়ে মই এই ভিডিঅ'টি বনাইছোঁ, আপোনালোকে এনে চাই থাককচোন মই কি কৰিম এতিয়া। এয়া হৈছে মোৰ শহুৰ দেউতা, এখেতক মই এতিয়া দাড়ি কাটিবলৈ লৈছোঁ। খুব সাধাৰণ কাম, খুব সৰু কাম বা ভিডিঅ'টো বনাই দেখুৱাৰ কাৰণে আপোনালোকে ভাবিব পাৰে বেছি দেখাবলৈ ভিডিঅ'টো বনাই দেখাইছোঁ, কিন্তু তেনেকুৱা কথা নহয়। ভাবিবলৈ গ'লে অপ্ৰিয় হ'লেও সত্য, জন্ম লৈছোঁ যেতিয়া আমাৰ সকলোৰে মৃত্যুটো হ'বই। সেয়ে এনেদৰে কিছুমান ক্ষণ এনেদৰে সাঁচি ৰাখিছোঁ যাতে কেতিয়াবা আমাৰ ওচৰত যেতিয়া ভগৱানে নকৰক, মোৰ মুখত ক'বলৈকো বেয়া লাগি আছে শব্দকেইটা, তথাপি দেউতা নোহোৱাৰ সময়ত এনেধৰণে কিছুমান স্মৃতি ৰাখি থৈ দিলে এনেধৰণে আমি ৰোমন্থন কৰিব পাৰিম ভৱিষ্যতলৈ। সেইকাৰণে এনেদৰে সৰু সৰু কিছুমান ভাল লগা ক্ষণ সাঁচি ৰাখোঁ। আৰু মোৰ কি জানে, দাড়ি আৰু চুলি কাটি সঁচাই ভাল লাগে। দেউতাৰ বাৰু এতিয়া চুলিখিনি চুটিয়ে হৈ আছে, যেতিয়া দীঘল আছিলে দেউতাৰ চুলিও কেতিয়াবা কাটি দিওঁ, ভাল লাগে। আৰু মানুহজনে ভয় কৰে কাটিবলৈ, তেওঁ নখ কাটিব পাৰে কিন্তু দাড়ি কাটিবলৈ ভয় কৰে। মই কাটি দিওঁ আৰু এনেদৰে। দেউতাৰ যেতিয়া মই আগৰ ফটোবিলাক দেখিছোঁ ডেকাকালৰ, ধুনীয়া আছিলে। এতিয়াও ভাল লাগে যেতিয়া ধুনীয়াকৈ ফিটফাটকৈ থাকে, দাড়ি চাড়ি কাটি গা পা ধোৱাৰ পিছত খুব ধুনীয়া লাগে এতিয়াও দেউতাক। আৰু আগতে তেওঁ চাকৰি কৰিছিলে, আৰক্ষী বিষয়া আছিলে, অফিচাৰ আছিলে। সেই ফটোবিলাক দেখিছিলোঁ, খুব ধুনীয়া আছিলে। এয়া মোৰ দাড়ি কটা হৈ গ'ল। এনেদৰে মোৰ আজি দিনটো আৰম্ভ কৰিছোঁ। আৰু যদি পিছলৈ দিনটো সময় পাওঁ তেন্তে ভিডিঅ' বনাম, আৰু নহ'লে সন্ধিয়ালৈ ভিডিঅ' বনাই আছোঁ। আপোনালোকে মোৰ এনেদৰে ভিডিঅ'টি চাই থাকক। নমস্কাৰ, আপোনালোক সকলোকে আকৌ এবাৰ মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। দিনত ৰাতিপুৱাটো দেখাইছিলোঁ কি কৰিছিলোঁ, কিন্তু তাৰ পিছত আৰু দিনটো ব্যস্ততাৰে পাৰ হ'ল, ভিডিঅ' বনোৱা নহ'ল। এতিয়া গধূলি নহয়, এতিয়া ৰাতি 7টা বাজিছে। আমি ভাবিলোঁ অলপ পূজা চাই আহোঁ, মা দেৱী দুৰ্গা মাৰ দৰ্শন কৰি আহোঁ, আশীষ লৈ আহোঁ। আৰু কাৰণ আগৰবাৰৰ দৰে দুৰ্গা পূজা এইবাৰ নহয়েই, এইবাৰ খুব বেলেগ হ'ব, মানুহ কম হ'ব। তথাপি দেৱী মাৰ আশীষ লৈ আহোঁ বুলি ওলাইছোঁ। তেন্তে মোৰ এই ভিডিঅ'টি চাই থাকক। এয়া চাওক দেই, আমাৰ সৰু ল'ৰাৰ ষ্টাইল দেখিছে? পূজালে বুলি একদম স্প্ৰে লগাইছা। এবাৰতো এইফালে দেখুওৱা। অঁ, ঘূৰাই দিয়া। বা তামাম ষ্টাইল পূজালে বুলি। এতিয়া আমি পূজালে যাম। বাই বাই। এইবাৰ ইয়াৰ ৰাস্তা মানুহ খুব কম, পূজা বুলি তেনেকুৱা একো ভিৰ নায়েই। আৰু আমি ঘৰৰ পৰা ইমান সময় আহোঁতে মাত্ৰ এজনা দেৱী দেখি আহিছোঁ। আগতে বহুত ঠাইতে পাতে, কিন্তু এইবাৰ মাত্ৰ তাত এজনা পাতিছে। তাতে অকণমান গাড়ীখন ৰখাব দিগদাৰ কাৰণে গাড়ীৰ পৰা সেৱা কৰিলোঁ। আৰু এতিয়া আহিছোঁ পূজা বাৰীলৈ। অকণমান
কিন্তু আগতে হ'লে কিছুমান ভিৰ হয়, ভাল লাগে। আৰু এটা পূজা মণ্ডপ পালোঁ, এয়া গাড়ীৰ পৰা দৰ্শন কৰিছোঁ, গাড়ীৰ পৰাই সেৱা কৰিছোঁ তেওঁক। আৰু কাৰণ গাড়ী লৈ আহিলে দিগদাৰ হয়, য'তে ত'তে গাড়ীখন ৰখাব নোৱাৰি, বাইক লৈ আহিলে ভাল, য'তে ত'তে নামি আমি প্ৰত্যেকটো মণ্ডপ চাব পাৰোঁ। পূজা পেণ্ডেলৰ কেম্পাছটো চাওকচোন, পানীৰে ভৰি আছে, ইমান বৰষুণ দি আছে এই দুদিন ধৰি। আনবাৰ হোৱা হ'লেতো খুবেই আৰু বেয়া লাগিলে হয়, বৰষুণ দিছে, পূজা চাম কেনেকৈ। আৰু চাওঁ ইয়াত কোনো ধৰণৰ দোকান নাই, এনেই কিমান ধৰণৰ দোকান আহে খেলনা বস্তু কিনিবলৈ, ইহঁত পাগল হৈ যায়। দোকানবোৰ দেখাৰ লগে লগে ফাষ্টফুডৰ দোকান থাকে, কোনো ধৰণৰ দোকান নাই, হাই উৰুমি নাই, খালি অকণমান ঢাক বাজিছে আৰু গান অকণমান লগাইছে। তথাপি পূজা আহোঁতে ইমান লগা নাহে দেই, এনেই ধৰক অকণমান ঘৰৰ পৰা ওলোৱাৰ পিছতে পূজা গাত লাগি যায়, মনতো কিমান ফূৰ্তি লাগে। কিন্তু এইবাৰ পৰিৱেশটো খুবেই শান্ত। আমি দুটা গাড়ীতে বহি আছোঁ আৰু দেউতাক আৰু সৰু ল'ৰাটো গৈছে বজাৰলৈ কিবা কিবি কিনি আনিবলৈ। কিয় কিনিবলৈ গৈছে? কিয়কে দুৰ্গা পূজাত খালী হাত যাব নালাগে, সদায় কিবা হাতত বস্তু লৈ যাব। তে দুৰ্গা পূজা চাব আহিছোঁ যেতিয়াতো খালী হাত যাব নালাগে, ঘৰলৈ কিবা কিবি কিনি লৈ যাব লাগিব, স্মৃতিস্বৰূপ ন। আৰু এইবাৰ দুৰ্গা পূজা চাই আজি মই ফাৰ্ষ্ট টাইম নিজৰ ফ্ৰেণ্ডক দুৰ্গা পূজাত লগ পালোঁ। সেইটো এটা কথা হয়, সি আজি তাৰ ফ্ৰেণ্ডক লগ পালে আৰু ময়ো তাৰ ফাৰ্ষ্ট টাইমৰ বাবে তাৰ ফ্ৰেণ্ডৰ মাকৰ লগতো লগ হ'লোঁ দুৰ্গা পূজাত। সেইটো এটা কিন্তু ভাল লাগিলে, কাৰণ তেওঁৰ লগত ফোনত কথা পতা যায়, আজিলৈকে দেখা দেখি হোৱা নাছিলে। এনেদৰে দুৰ্গা পূজাত আজি পূজাথলীত লগ পালোঁ, সেইটো এটা ভাল লাগিলে। আৰু বৰ্তমান পৰিস্থিতি অনুযায়ী চৰকাৰে যিখিনি নিয়ম পালিব দিছে, তেনেদৰে নিয়ম পালি ইয়াত পূজা চব জেগাতে পূজা সকলোৱে পালন কৰিছে আৰু পূজা চাবলৈও গৈছে। পুলিচ আহিছিলে, মোৰ ভয় লাগিছিল, কিন্তু মা পাপা মাস্ক নিপিন্ধিলে। তাৰপিছত মানুহ খুব কম আছিলে, সেইকাৰণেও মানুহ হ'লে বেছিও চাই ভাল লাগে। তথাপি দেৱী মাক দৰ্শন কৰিলোঁ, সেয়া বহুত ভাল লাগিলে। ঢাক শুনিলোঁ, কাৰণ ঢাকৰ মাত বছৰত এবাৰেই শুনা যায়। অহাবাৰ দুৰ্গা পূজাত খুব ভালদৰে চাম বুলি আশা কৰিছোঁ, যাতে অহা বছৰলৈ কোনো ধৰণৰ ৰোগ ব্যাধিয়ে দেখা নিদিয়ে, এনেধৰণে পৰিস্থিতি যাতে আৰু কোনো ধৰণৰ দেখা নিদিয়ে। অহা বছৰ যাতে আমি সকলোৱে মিলি আমি সকলোৱে পূজা চাব পাৰোঁ, বিহু পালন কৰিব পাৰোঁ, সকলোবোৰ উৎসৱ পালন কৰিব পাৰোঁ, সেই আশাৰে আজিলৈ এই ভিডিঅ'টি সামৰিছোঁ। আৰু পুনৰবাৰ আকৌ এবাৰ আপোনালোক সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জনাওঁ দুৰ্গা পূজাৰ। হেপী দুৰ্গা পূজা। এতিয়া আমাৰ সকলৰ পৰা চবকে শুভ ৰাত্ৰি। তুমি হেপী দুৰ্গা পূজা। হেপী দুৰ্গা পূজা। থেংক ইউ। মোৰ এই ভিডিঅ'টি চাই থকাৰ বাবে ইমানতে মোৰ এই ভিডিঅ'টি সামৰণি।